ধন্যবাদ। অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ। সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ লক্ষীপুৰ প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, মাতৃগোট, অভিভাৱক অভিভাৱিকা, আমাৰ বিদ্যালয়ৰ শিক্ষক গোট আৰু সকলো ৰাইজে মিলি একেলগে আমি প্ৰাক ৰঙালী বিহুটি আমাৰ ছাত্ৰ ছাত্ৰীৰ বাবে আমি সকলো একেলগে উদযাপন কৰিছোঁ। যিহেতু আমাৰ বাপতিসাহোন ৰঙালী বিহুটি বৰ্তমান চহৰমুখী হৈছে, গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক এটি চমু আভাস দিবৰ বাবে এই বিহুৰ যি প্ৰেক্ষাপট মূল অনুষ্ঠানটো আমি তেওঁলোকক দেখুৱাই দিবৰ বাবে আজি এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। সকলো ৰাইজে সহায় সহযোগিতা কৰিছে আৰু বিশেষকৈ আমাৰ এই অঞ্চলটোত বিভিন্ন জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে একেলগে মানে শিক্ষা গ্ৰহণ কৰি আছে। তেওঁলোকে সকলো একেলগে আমি অনৈক্যৰ মাজত সম্প্ৰীতিৰ বাৰ্তাটো যাতে যায়, সকলো একেলগে বিভিন্ন জাতি ধৰ্মৰ জাতি জনজাতিৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ইয়াত আজি এই বিহু অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে আৰু সেইবাবেই আজি আমি এই সকলোৱে প্ৰথমতে আমি জ্যেষ্ঠজনক সন্মান জনাৰ পৰা আদি কৰি আৰু বিহুৰ অনুষ্ঠানটোলৈকে সকলো আমি অনুষ্ঠিত কৰিছোঁ। সকলো একেলগে আমি ৰঙালীক আদৰিছোঁ আৰু সকলোকে পুনৰবাৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। ধন্যবাদ।